এদিন MSc সুপাৰ লীগ অনুষ্ঠিত হৈ আহিছে আৰু এইবাৰ চতুৰ্থ MSc সুপাৰ লীগ ডেকাবামত শুভাৰম্ভ হ'বলৈ গৈ আছে। আগৰ যিবিলাক বছৰত আমি গোৱামুখত মৰিকমত কৰিছিলোঁ, তাতে ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প চৌহদত আমি কৰিছিলোঁ। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ইয়াত আমি জোনাই অঞ্চলত আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত ল'লোঁ। এতিয়া শুভাৰম্ভ ডেকাবামত হ'ব আৰু ইয়াৰ পিছত আমি চিমেণ্ট চাপৰি আৰু জোনাইতো হ'ব কিছুমান মেটছ ইয়াতে। আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আণ্ডাৰ 17 প্ৰতিযোগিতা হ'ব। আগতে আমি আণ্ডাৰ 25 কৰিছিলোঁ, এইবাৰ আণ্ডাৰ 15 হ'ব। আৰু ইতিমধ্যে এই খেল আৰম্ভ হোৱাৰ আগতে আমি এমহীয়া আমি প্ৰশিক্ষণ দিছোঁ আৰু প্ৰশিক্ষিত খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমি আশা ৰাখিছোঁ এইবাৰ খেল প্ৰদৰ্শন অতি সুন্দৰ হ'ব আৰু আমি সকলোৱে এটা ভাল খেল উপভোগ কৰিবলৈ আমি সকলোৱে উপভোগ কৰিব পাৰিম। আৰু ইয়াৰ পাছত আমি MSc এটা টীম বনাব বিচাৰিছোঁ, মানে আণ্ডাৰ 17, আৰু সেই টীমটোৱে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ যিবিলাক উন্নত বা উচ্চ মানদণ্ডৰ যিবিলাক প্ৰতিযোগিতা আছে সকলোতে অংশগ্ৰহণ কৰিব আৰু সেইধৰণে তেওঁলোকক আমি যিটো এডভান্স ট্ৰেইনিং দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা আমি সিদ্ধান্ত লৈছোঁ, অহা বছৰৰ পৰা আমি ছোৱালীসকলৰ যিটো ফুটবল কম্পিটিশ্যন আমি আৰম্ভ কৰিম আৰু খুব সোনকালে আমি যিবিলাক ছোৱালী আছে ছোৱালীসকলৰ এটা কোচিং আমি আৰম্ভ কৰিম, ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম আৰু তেওঁলোকক আমি উন্নত খেলুৱৈৰ বাবে তেওঁলোকক আমি প্ৰস্তুত কৰিম আৰু অহাবাৰৰ পৰা ছোৱালীসকলৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু সেইকাৰণে আমি প্ৰথমতে আমি এতিয়ালৈকে MSc হিচাপে আমি টীম পঠোৱা নাই। আমি অসমৰ যিবিলাক উচ্চ মানদণ্ডৰ খেল আছে প্ৰতিযোগিতা আছে তাত আমি প্ৰেৰণ কৰিম। আৰু ইতিমধ্যে আমাৰ যিটো ৰিলায়েন্স ফাউণ্ডেশ্যনে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমাৰ ভিতৰত যিবিলাক ভাল খেলুৱৈ তেওঁলোকে লৈ যাবলৈ কৈছে আৰু আমি আশা ৰাখিছোঁ নিশ্চিতভাৱে নিৰ্বাচিত হ'ব আৰু তেওঁলোকে ৰিলায়েন্স ফাউণ্ডেশ্যনত তেওঁলোকে প্ৰশিক্ষিত হয়, নিশ্চিতভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। হয়, এইটো আমি চিন্তা কৰি আছোঁ। আমি মিচিং অট'নমাছ কাউন্সিলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, বহুত প্ৰতিটো সমষ্টিতে এটা উন্নত মানদণ্ডৰ খেলপথাৰ নিৰ্মাণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি অহা বছৰৰ পৰা আৰম্ভ কৰিম এইটো। আজি ফৰ্থ MSc আছিল বুলি কয়। ইয়াতে আমি চতুৰ্থবাৰৰ আমি ডেকাবাম খেলপথাৰত আমি আজি উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিলোঁ আৰু এই খেল অহা 13 তাৰিখলৈ অনুষ্ঠিত হ'ব। আৰু ইয়াতে মিচিং অট'নমাছ কাউন্সিল যিসকলে ইয়াত খেলুৱৈ খেলিব আপোনালোকে দেখিছে, এইখিনি খেল চব আমি মিচিং অট'নমাছ কাউন্সিলে ইয়াৰ আগতে এমাহ আমি ইয়াতে প্ৰশিক্ষণ দিছোঁ এখেতসকলক। গতিকে এখেতসকলে ইয়াত জোনেল ভিত্তিত, কাৰণ মিচিং অট'নমাছ কাউন্সিলৰ 34টা সমষ্টি আছে, 34টা সমষ্টি আমি 6টা জোনত ভাগ কৰি এখেতসকলৰ খেলুৱৈ আমি প্ৰশিক্ষণ দি ইয়াতে খেলখিনি আমি প্ৰতিযোগিতা হিচাপে অনুষ্ঠিত কৰিছোঁ। গতিকে আজিৰ এটি উদ্বোধনী অনুষ্ঠানত আমাৰ মিচিং অট'নমাছ কাউন্সিল সৎমাৰীয়া চিফ পৰমানন্দ চাংগেদাই উপস্থিত আহিছে আৰু বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ চিফ মিনেশ্বৰ বসুমতাৰী, TMPKৰ সভাপতি ৰাজকুমাৰ মৰাং, সভানেত্ৰী গীতাঞ্জলি বড়িকে আদিকে বিশিষ্ট ব্যক্তি আজি উদ্বোধনী অনুষ্ঠানত অহাৰ কাৰণে এখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক মই জনাবলৈ সুখী হ'ম যে জোনাই অঞ্চলত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াতে বসবাস কৰি আছে, গতিকে আজিৰ এই উদ্বোধনী অনুষ্ঠানত প্ৰায় 7টা জনগোষ্ঠীৰ কৃষ্টি দলে ইয়াত আমাৰ কৃষ্টি প্ৰদৰ্শন কৰিছে আৰু আমি আমাৰ নিমন্ত্ৰণৰ কাৰণে এখেতসকলক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে অৰুণাচল অঞ্চলত নিচেই আমাৰ গাঁৱত লাগি থকা গালো কৃষ্টি দলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। গতিকে সমূহ দৰ্শকসকলে মই ধন্যবাদ জনাইছোঁ। আজিৰ মিচিং অট'নমাছ কাউন্সিলে এনেকুৱা খেল এটা সুপাৰ লীগ MSc সুপাৰ লীগ আমি অনুষ্ঠিত কৰা এখেতসকলক উপভোগ কৰাৰ কাৰণে সমূহ দৰ্শক ৰাইজক মই ধন্যবাদ জনাইছোঁ। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन।
दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रिलेटिभ पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।